দোস্ত আজি কাৰ জন্মদিন? আজি হৈছে নুনুৰ জন্মদিন দোস্ত। এয়া হৈছে সংস্কাৰী বালক দোস্ত। গামোচা লৈছে নুনু মানে আজি খানাটো কি হ'ব নুনু? খানাটো কি আছে? আজি খানা পুৰি নহয়। তৰকাৰী হ'ব না আজি? আজি পুৰি তৰকাৰী নহয়। অ' আজি এনে আজি ভাজি আমাক এইগিলা খানাটো কেনে দিবি পিছে? খানাটো তুইচোন ব্ৰইলাৰ নাখাওঁ। ব্ৰইলাৰ নিৰামিষ কেনে খোৱাবি? নিৰামিষ কালি হ'ব পাৰে। অ' হ'লে কালি হ'ব পাৰে নহ'লে নাই। সাফৰাম দে ডাংমান সাফৰাম দে বাবু নাংমান আকৌ নেদা তই। চ' হেই গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি যাই আছোঁ তেজপুৰ, বহুত দিনৰ মূৰত ফাইনেলি আজি চিন্মৰ তাত যাই আছোঁ। এয়া লোৱা হৈছে চব্জি, তিয়হ, ইয়াৰ ঘৰৰে চব্জি দোস্ত, ইয়াক লৈ যোৱা হ'ব। গাড়ীত উঠছোৰা যাবা পুৰা ৰেডি আৰ। বেছি টাইম নালাগে, 4 ঘণ্টামান লাগব যাওঁতে। মোটামুটি তোমাৰ 173 কিলোমিটাৰ। আজি ফাৰ্ষ্ট টাইম আহিছোঁ, কেনেবা হয় এক্সপিৰিয়েঞ্চটো আপোনালোক মতামত আগবঢ়াই আছোঁ। ইমান গাড়ীত উঠিছোঁ, এতিয়া ঢেকীয়াজুলি পাইছোঁ। এয়া ঢেকীয়াজুলিত চাহ বাগান, অকল চাহ বাগানে চাহ বাগান। বঢ়িয়া পৰিস্থিতি ইয়াত, দেখিবলৈ ভাল লাগে। এতিয়া আপাৰ আচাম আমি পালোঁ। এতিয়া বৰ্তমান আমি পাম আৰু বেছি টাইম নাই, 2 ঘণ্টামান লাগিব আৰু। গাড়ীত উঠি বিৰক্তি লাগি গৈছে, গেলা অলপমান জোৰত যোৱা। এখন গাড়ী দোস্ত একদম পুৰা তেজপুৰ যায়। মই চিনি নোপোৱাৰ কাৰণে মই ডাইৰেক্ট গাড়ী উঠাই দিছে। এখনতে যালি তাৰ কথা নাই, এখন পুৰা দোস্ত একদম জাগাক লৈ যাব গাইছ। এখনত চিনি নাপালে দোস্ত বেছি কথা নাই, আৰামছে যাই থাকিব পাৰিব আপুনি। অলপ জাগা নহয় দে গাইছ, বহুত দূৰ আছে। দে আৰু চিন্মক চিন্তে কি হয় দেখা যাব আৰু গাইছ। চিন্ময় দোস্ত তামাম ফোন কৰি আছে, এনে কিবা কানি সুধি আছে। বেগত চব্জিও আনিছে দোস্ত আৰু তাহাৰ মায়েকো কিবা কানি দিব থৈছে। চিন্ময় দোস্ত তলত ৰখি আছে, এতিয়া বৰ্তমান নামলি আৰু সি দোস্ত বেগ চেগ নিবা আহিছে অলপমান তলত। মই চিনি নাপাওঁ না, ই ৰুমক লৈ যাব। এয়া দোস্ত তেজপুৰ আহি পালোঁ, চিন্ময় আছে মোৰ লগত বৰ্তমান। বেগ দাঙি যাই আছোঁ বৰ্তমান। বেগৰ দোস্ত এখন আনিছিলোঁ, বেগখান দোস্ত এখন বেগতে ভৰাই লৈছোঁ দোস্ত। বেগৰ ফিটা দহপাত ছিঙিছে। বৰ্তমান এতিয়া তেজপুৰৰ ভিডিঅ' আপোনালোকে দেখা পাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো, যাতে আপোনালোক ভাল ভাল কণ্টেণ্ট দি থাকিব আৰু তেজপুৰত। লাইফত ফাৰ্ষ্ট টাইম তেজপুৰ। এয়া চাওক ব্ৰহ্মপুত্ৰ নদী ইয়াৰ পৰাই দেখা পায়। এয়া চাওক তেজপুৰৰ অতিকৈ পুৰণি ষ্টেচন, কেতিয়াবা চলাইছিলে। এইখন চাওক দোস্ত ইংৰাজৰ দিনৰে ষ্টেচন, তেজপুৰ ষ্টেচন। এয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰ দোস্ত, আৰু ইয়াতে অলপ বহি আছোঁ। বাকী চলিমাখানো বহি আছে। এতিয়া অলপমান দোস্ত তামাম বতাহ দিছে, ইয়াতে বতাহটো খাই ভাল লাগছে। তেজপুৰ মহাভৈৰৱ মন্দিৰ চাবলৈ আহিছোঁ। এয়া আছে চিন্ময়, আমি যাই আছোঁ তেজপুৰৰ মহাভৈৰৱ মন্দিৰ চাবলৈ। একে আহোঁতে গাইজ একদম বিহত থাকিব কাৰণে দোস্ত মোৰতো ওলাই অভ্যাস নাই। চিন্ময়ৰ আছে দোস্ত, ই কবাই কানি লৈ আহিছে পুৰা একদম বিহত থাকিব পৰা নাই। 5 কিলোমিটাৰ মান বুললো তাক। মই একদিনাকে বোলাতে বহুত কষ্ট পাইছোঁ গেলা। এয়া মহাভৈৰৱ মন্দিৰ, চিন্ময় যাই আছে আগে আগে। মহাভৈৰৱ মন্দিৰ চাওক এয়া। এয়া হৈছে মহাভৈৰৱ মন্দিৰৰ দোস্ত গেট চৌহদ। ইয়ালৈ দোস্ত অলপমান ফুৰিব আহিছোঁ। আমি সদায় কিবা নহয় কিবা দোস্ত অলপখানি ফুৰিব আহি থাকোঁ। আৰু দোস্ত ইয়াতে ফটো উঠি আছে বহুত মানে দোস্ত এই মহাদেৱৰ আগত। আৰু দোস্ত এতিয়াও এটা মন্দিৰ, কিবা কি মন্দিৰ মেইন নামঘৰ নেকি দোস্ত। ইয়াতে চাইডত এতিয়া আছোঁ বৰ্তমান। চাইডত ফটো উঠিম, অলপ চাই লওঁ ৰ কি কি আছে। এই হৈছে দোস্ত মন্দিৰ চাওক ইয়াত, আপোনালোকে পূজা কৰিব পাৰে ইয়াত আহি। তেজপুৰৰ বিখ্যাত মহাভৈৰৱ মন্দিৰ। পিকচাৰ মজা হৈছে। এতিয়া দোস্ত অলপমান ভাগাৰ ধৰিছে দোস্ত, মন্দিৰৰ কাষে বহুত কম। আমাৰ আগতে এই দুজন প্ৰকাণ্ড গাছ। এয়া মন্দিৰ চাই লওক আপোনালোকে, মন্দিৰটো কি ধুনীয়া। কি কৰবি আৰু গাইজ, দুপেটমান বেটে চাব আহিছোঁ ৰ ইয়াতে দোস্ত। ক্ৰিকেট খেলা বহুত সাধ্যাই মোৰ। অন কৰা আছে না? ক্ৰিকেট খেলা মস্ত ভাল পাওঁ। আৰু বেট দোস্ত ইয়াতে দেখিম মই, বেট পেট নথকামেতি হ'বাই নোৱাৰে। বেট পেট চাইছোঁ দোস্ত, এক পেট বেটো বেছি দামী নহয়, 300 টকীয়া বেট প্লাষ্টিকৰ হয়। আৰু এক পেট আপোনাৰ 199ত এই বেট দি আছে। আৰু এই বেট পেট দোস্ত ধৰছোঁ ৰ একদম তামাম ধৰে লাগা হৈছে না পুৰা একদম বিৰাট কোহলি টাইপ দোস্ত। থৈয়ে দিওঁ ৰ কেলা ভাঙি গেলি দিগদাৰ হৈ যাব। এক পেট আৰু দোস্ত হাতত লৈছোঁ 2000 টকাৰ বেট দোস্ত, তামাম বেট। এক পেটেদি ফ'ৰ মাৰবা কি মজা হ'ব। 6 পেট আছে দোস্ত, 2000 টকাৰ বেট মাৰবা। মই মাৰবাই নোৱাৰোঁ দেচোন অৱশ্যে। বেট পেটত বহুত ওজন আছে কিন্তু ভাঙবই চাবি ভাই। কি কাটিছ কৰছে চাই লওক, পাই জানে দামটো 199। এয়া হৈছে মাৰুতি বল 109 টকাত। মই লগৰ এটাক ফোন কৰিছিলোঁ, তাক বোলে